মই লৈ আহিছোঁ মোৰ চেনেললৈ অন্য এটা ভিডিঅ'। সেইটো হৈছে মধুসোলেং পাতৰ পিটিকা। মধুসোলেং পাত হয়তো সকলোৱে চিনি পায়েই। এই পাতটো খাবলৈ টেঙা হয় আৰু মাছৰ লগত দি খাব পাৰি, দালিত দি খাব পাৰি। কিন্তু মই আজি এই পাতটোৰে বনাম পিটিকা। ইয়াৰ কাৰণে মোক লাগিব মধুসোলেং পাত কেইটামান। ইয়াৰ যোনবোৰ কোমলীয়া আগ মই সেইবোৰ লৈ লৈছোঁ আৰু ভালদৰে ধুই ল'লোঁ। আৰু লৈছোঁ জলকীয়া 5টা আৰু লৈছোঁ কেইফুটামান নহৰু মিহি মিহিকৈ কাটি লৈছোঁ আৰু লৈছোঁ অকণমান নিমখ। এতিয়া আমি অকণমান তেলৰ প্ৰয়োজন হ'ব। কেৰাহীত আমি এই গোটেইখিনি অকণমান তেল দি ভাপত সিজাই থাকিলে আমাৰ ৰেডি হৈ যাব পিটিকা। নিৰামিষ ভাতত এই পিটিকাটো খাই খুবেই ভাল লাগে। আপোনালোকে যদি খোৱা নাই এবাৰ বনাই চাবচোন। আহক আমি এই ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। এই পাতখিনি মই এতিয়া ভালদৰে মিহি মিহিকৈ কাটি ল'লোঁ। এতিয়া মই এখন কেৰাহীত বাকীখিনি কাম কৰি ল'ম। মই এখন কেৰাহী গৰম হ'বলৈ দিলোঁ আৰু তাৰপিছত তেল দিয়াৰ পিছত জলকীয়া কেইটা আৰু নহৰু কেইফুটা মই ইয়াত দি ল'লোঁ। ভালদৰে অকণমান ভাজ খোৱাৰ পিছত মই ইয়াত যোনখিনি পাত আছিলে ইয়াত দি দিম। তেল আপোনালোকে সামান্য ল'ব একেবাৰে। ইয়াত যিহেতু ভাপতে বেছি সিজিব, গতিকে তেলৰ বেছি প্ৰয়োজন ইয়াত নাই। পাতখিনি দি দিয়াৰ পিছত ঠিক এনেকুৱা হয়। এতিয়া আপোনালোকে ইচ্ছা কৰিলে নিমখ এতিয়া দিলেও হ'ব বা পিছত সানতে দিলেও হ'ব। এতিয়া আমি এনেদৰে কিছু সময় ঢাকন দি পেলাই ভাপতে এইখিনি সিজিবলৈ দিম। এইখিনি প্ৰায় হৈ গ'লগৈ। এতিয়া বস্তুখিনি পূৰা শুহি লয় আৰু যেতিয়া পানীখিনি শুকাই যায় তেতিয়া আমাৰ হৈ যাব। এইখিনি এতিয়া মই নমাই ল'ম। এয়া মই বাতিত নমাই লোৱাৰ পিছত আমাৰ সম্পূৰ্ণ হৈ গ'ল মধুসোলেং পাতৰ পিটিকা। আৰু আপোনালোকে নমাই লোৱাৰ পিছত অকণমান মিঠাতেলো দি ল'ব পাৰে ওপৰত, তেতিয়া টেষ্টটো আৰু বেছি ভাল হয়। এনেদৰে আপোনালোকে ভাতৰ লগত এবাৰ জুতি লৈ চাব যদি খাই চোৱা নাই আগতে। আৰু এই পিটিকাটো ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে জনাবলৈ নিশ্চয় নাপাহৰিব। যদি এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।